নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে জুস্মি এণ্টাৰটেইনমেণ্ট ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আজি ৰাতিপুৱাতে এটা মাছ বেপাৰী ঘৰ ওলালহি। এটা মাছ কিনি ল'লোঁ। লোৱাৰ পিছত ভাবিছোঁ মাছৰ লগতনো কি বনাম আজি। ইমান উৎকট গৰম পৰিছে, ইমান গৰমত মছলাজাতীয় খাদ্যবোৰ খাবলৈ মন নাযায়, নহয়নে বাৰু? এনেকুৱা গৰমত টেঙাজাতীয় খাদ্যবোৰ খাই বেছি ভাল লাগে। সেয়ে ভাবিলোঁ আজি মাছৰ টেঙা আঞ্জাকে বনাওঁ। বাৰীৰ পৰা দুটা জিকা ছিঙি আনিলোঁ। এয়া চাওকচোন, সেই মাছখিনি মই সুন্দৰকৈ ভাজি ৰেডি কৰি ৰাখিছোঁ। এনেকুৱা লাগে যেন গৰমত ফ্ৰিজটো খোলাৰ লগে লগে এনেকুৱা লাগে যেন ফ্ৰিজটোৰ ভিতৰতে সোমাই থাকিম। গৰমত ক'লৈ যাওঁ, কি নকৰোঁ, এনেকুৱা হৈ থাকে, নহয়নে বাৰু? এয়া চব বাৰীৰে জিকা, আমাৰ জিকাখিনি গুচাইছোঁ বাকলিখিনি। আৰু কি হয় জানেনে, কেতিয়াবা ভাবোঁ দেই, আমাৰ এই 12 মাহটোৰ পৰা যদি কেনেবাকৈ শাওণ আৰু ভাদ মাহটো বাদ পৰিলহেঁতেন হয়। কি গৰম পাওঁ, ইমান অতিষ্ঠ লাগে, ক'লৈ যাওঁ, কি নকৰোঁ, এনেকুৱা হৈ থাকে। আচলতে শাওণ ভাদ মাহ দুটাৰ গাত দুখ নাই, তেওঁলোকে দুটা নাম ধৰিহে আছে। জলবায়ুটোৰ ওপৰতহে দুখ আচলতে দেই। এয়া পাচলি ৰেডি কৰিছে দেখিছে। আচলতে জলবায়ুটোৰ ওপৰতহে দুখ। ইমান গৰম দিয়ে, তাতে আকৌ আচলতে ধেমালি কৰিলোঁ দেই, বেয়াকৈ নল'ব আকৌ কথাখিনি। এয়া চাওক, এতিয়া জিকাখিনি ৰেডি হৈ গ'ল। এয়া তেলত দিলোঁ, পিঁয়াজ দিছোঁ, তাতে অকণমান পাঁচফোৰণ দি দিছোঁ। দিয়াৰ পিছত অকণমান ভাজ খাবলৈ দিছোঁ, ৰঙচুৱা হ'বলৈ দিছোঁ। তাৰপিছত ৰঙচুৱা হৈ গ'ল, তাতে এতিয়া আমি কাটি থোৱা পাচলিখিনি এড কৰি দিছোঁ। শাক পাচলিবোৰ বিশেষকৈ আমাৰ বেছিভাগ কিনিবলগীয়া নহয়, ঘৰতে প্ৰায় কৰে। ঘৰৰে বেছিভাগ শাক পাচলি খাবলৈ পাওঁ আমি। এয়া জিকাও আমাৰ ঘৰৰে হয়। আচলতে মই এই ৰেচিপিটো শ্বেয়াৰ কৰাৰ কাৰণে আপোনালোকে কি ভাবে নাজানো বাৰু, কিন্তু গৰমত বিশেষকৈ টেঙাজাতীয় খাদ্যবিলাক খাই ভাল লাগে ন, সেইকাৰণে
তেনেকুৱা নহয় বাৰু। আজিলৈ ভিডিঅ'টো ইমানেই। যদি চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব।